গৰখীয়া থান বৰনগৰ শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞানযোগত কোৱা হৈছে যে ভগৱান শ্ৰীকৃষ্ণ জন্মৰহিত অবিনশ্বৰ আৰু প্ৰাণীসকলৰ ঈশ্বৰ হল প্ৰকৃতিৰ মাজেৰে স্বেচ্ছাই আবিৰ্ভাৱ হয়। তেনেদৰে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়াৰ আবিৰ্ভাৱ সম্পৰ্ক কল্পনা কৰা হয়। ভাগৱতত পোৱা যায় যে ভগৱান শ্ৰীকৃষ্ণ এসময়ত গৰখীয়াসকলৰ শিৰোমণি হৈ বৃন্দাবনত গৰু চৰাইছিল। সেই গৰখীয়া ৰূপী শ্ৰীকৃষ্ণই নিজ ইচ্ছাৰে প্ৰকৃতিৰ মাজেৰে এই থানতে নিজেই প্ৰকাশ কৰিছে। প্ৰায় 500 বছৰ 1500 শতিকাতে মহাৰাজ নৰনাৰায়ণৰ ৰাজত্ব কালৰ ভিতৰতে এই অঞ্চলত জনবসতি আৰম্ভ হয় আৰু মহাৰাজ নৰনাৰায়ণে তেওঁৰ শনিৰ দশা চলি থকা অৱস্থাত 12 বছৰ কাল বৰনগৰত কটাইছিল আৰু তেতিয়াৰ পৰা আৰম্ভ হৈছিল বৰনগৰ। আজি আহিছোঁ আমি গৰখীয়া থানলৈ আহিছোঁ। এয়া গৰখীয়া থান, এয়া চাই লওক মহাপ্ৰভু শ্ৰী গৰখীয়া থান। গৰখীয়া থানৰ প্ৰথম মূলদ্বাৰ এইপিনেতে প্ৰৱেশ কৰে। এয়া দেখুৱাইছোঁ, এইটো তিনিআলি চক আৰু তিনিআলি চকটোৰ এটা তীৰত ৰৈ আছে এই মন্দিৰটো। এই মন্দিৰটোকে গৰখীয়া থান বুলি কোৱা হয়। আমি আহিছোঁ গৰখীয়া থানলৈ। গৰখীয়া থানৰ ইতিবৃত্ত বিচাৰি ইয়ালৈ আহিছোঁ। চাই লওক, আহিছোঁ আমি। এই থানখনৰ মূলদ্বাৰ এইটো হৈছে আৰু ইয়াৰ চৌপাশ অতি সুন্দৰ চৌপাশ। চাই লওক আপোনালোকে। এয়া মন্দিৰৰ প্ৰথম প্ৰৱেশদ্বাৰ অতিক্ৰম কৰি আমি আহিছিলোঁ সভাঘৰলৈ আহিছোঁ। এতিয়া সভাঘৰত আমি সোমাবলৈ লৈছোঁ। এয়া সভাঘৰ, অতি পুৰণি এয়া মন্দিৰ। এয়া চাই লওক, অতি পুৰণি এই মন্দিৰ অতি সুন্দৰ ৰহস্যময়তাৰে আৱৰা। এয়া মন্দিৰৰ ভিতৰ ভাগ, মন্দিৰৰ একেবাৰে ভিতৰ ভাগ দেখুৱাইছোঁ। এয়া মহাপুৰুষ শ্ৰী শ্ৰী গৰখীয়া থান। এয়া দেখুৱাবলৈ লৈছোঁ। পূজাৰী আছে ইয়াত, চাই লওক। কপিলী দুগ্ধ বুলি লিখা আছে সেইফালে, আৰু এইফালে লিখা আছে কাণো বাঢ়িব যায় ক'ত। দুফালে দুটা গৰু, আৰু এনেদৰে আৰম্ভ হৈছিল ইয়াৰ মন্দিৰ প্ৰাংগণ। এতিয়া আমি এই সভাঘৰটোৰ পৰা, সভাকক্ষৰ পৰা এইফালে আহিছোঁ সোমাই, পোনে সোমাই আহিছোঁ। ইয়াতে গৰখীয়া থান বুলি এনেদৰে বান্ধি দিয়ে গামোচাবিলাক চৌদিশে। ইয়াত দেখুৱাইছোঁ গামোচাবিলাক বন্ধা ঠাই। আৰু এই মন্দিৰ আপোনালোকে দেখি অতি ভাল লাগিব। চৌপাশটো মই একেবাৰে দেখুৱাইছোঁ। সেয়া দৌল মন্দিৰ। ইয়াত 6টা অনুষ্ঠান পতা হয়। বহাগ বিহু পতা হয়। বহাগ বিহু চ'তৰ পৰাই পতা হয়। তাৰ পাছতে পতা হয় জেঠৰ এটি অনুষ্ঠান। ঠিক তেনেদৰে 6টা অনুষ্ঠান ইয়াত পতা হয়। জন্মাষ্টমী পালন কৰা হয়। আৰু ইয়াৰ পুখুৰীটোলৈ আমি আহিছোঁ। চাওক, পুখুৰী চৌপাশ সুন্দৰ ঠাই, অতি সুন্দৰ। এয়া প্ৰথম মন্দিৰটোত পাছফাল এনেদৰে চিত্ৰখন অংকন কৰা হৈছে। অতি সুন্দৰ ঠাই, মূৰ্তিবিলাক অংকন কৰা হৈছে। এয়া পুখুৰী, অতি সুন্দৰ পুখুৰী। আগতে এনেকুৱা নাছিল, এতিয়া চৰকাৰীভাৱে ইয়াত খুব ভালদৰে মেৰামতি কৰা হৈছে। এয়া চাই লওক, পুখুৰীটোৰ পূব পাৰত সেয়া আন এটি মন্দিৰ, বৃন্দাবন বুলি কোৱা হয়।
পোনাই এয়া দেখুৱাইছোঁ আটাইবোৰকে। এয়া দেখুৱাইছোঁ, চাওক মন্দিৰ ভাগলৈ যাম, এয়া মন্দিৰ সমিতিলৈ যাম, ভজন কক্ষ এয়া দেখুৱাইছোঁ আপোনালোকক। এয়া কণ ভাইটিসকল, নমস্কাৰ দিয়া, নমস্কাৰ। ভজন কক্ষলৈ যাম। গৰখীয়া মন্দিৰত যিসকল ভক্ত আহে সেইসকলক আমি ইয়াত আহিছোঁ এইবাৰ ভজন প্ৰৱেশ দ্বাৰ আৰু সমিতি, এই সমিতিখনলৈ আহিছোঁ। চাওঁকি কি সুন্দৰভাৱে পৰিচালনা কৰা এটি ঠাই। সমিতিৰ ভিতৰলৈ আহিছোঁ। দাদা অকল মাত দিব। এই যে থানখন কিমান বছৰ পুৰণি? থানখন আজিৰ পৰা প্ৰায় 600 বছৰ পুৰণি। 600 বছৰ পুৰণি, মানে ৰজা নৰনাৰায়ণৰ ৰাজত্ব কালৰ পৰা ইয়াত হোৱা বুলি অনুমান কৰা হয়। সেইটোৱে। সেয়াই ন, আপোনালোকে পৰিচালনা কৰে সুন্দৰভাৱে। আজি আমি আহিছোঁ আগতে, বহুত সময় হ'ল। আপোনালোকৰ পৰিচালনাত আমি সন্তুষ্ট। ভজনালয়ৰ ভাল পৰিৱেশ, খোৱা লোৱাৰ পৰিৱেশটো ভাল, নিৰামিষ যদিও সুন্দৰ পৰিৱেশ, সুন্দৰ ঠাণ্ডা প্ৰকৃতিৰ মানুহ সকলো। ঠিকে আছে। আৰু বাকী আমি যিমান পাৰিছোঁ ৰাইজক আমি আনন্দ বা ৰাইজক ভালদৰে যাতে সন্তুষ্ট কৰিব পাৰোঁ, আমি সেইখিনিয়ে চেষ্টা ৰাখিছোঁ আমাৰ কমিটিৰ ফালৰ পৰা। ইয়াত কিমানটা অনুষ্ঠান পালন কৰা হয় বছৰত? আমি 6টা অনুষ্ঠান পালন কৰোঁ। 6টা অনুষ্ঠান। 6টা প্ৰথম বহাগ বিহু হয়, দ্বিতীয়তে জেঠত আমাৰ এটা উৎসৱ হয়, সেইটো জাগৰণ উৎসৱ। হয়, তৃতীয়তে আমাৰ ভাদ মাহত শ্ৰীকৃষ্ণ জন্মাষ্টমী। হয়, চতুৰ্থতে হ'ব ৰাস উৎসৱ। পঞ্চমতে হ'ব আমাৰ মাঘ বিহু। আৰু শেষত ফাগুন মাহত দৌল উৎসৱ। মাঘ বিহুটো কিমান তাৰিখৰ পৰা? মাঘ বিহুটো আমি পুহ মাহৰ দমাহীৰ দিনৰ পৰা আৰম্ভ কৰি গোটেই এনেই আমাৰ অনুষ্ঠান 4 দিন বা 5 দিন থাকে, কিন্তু গোটেই মাহটোৱে উৎসৱ মুখৰ হৈ থাকে। গোটেই মাহটো সকলো ভক্ত আহি ইয়াত সেৱা লয়। আজিও দেখিছোঁ আপোনালোকৰ দুধনৈৰ পৰা আহিছে, গোৱালপাৰাৰ পৰা আহিছে, বহুত ঠাইৰ পৰা আহিছে, চিপাঝাৰ, কলিয়াবৰ আজিও আহিছে। সকলোৱে ভাল পাইছে। বিশেষকৈ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। প্ৰাকৃতিক সৌন্দৰ্য মানে আমি ভাবিছোঁ যে অলপ গছ গছনি, ৰাইজে যাতে শান্তিত বহিব পাৰে বা থাকিব পাৰে, সেইকাৰণে গছ গছনি লগাইছোঁ। তাৰোপৰি আমি চৌহদটো আগতে কেঁচাই আছিলে, কিন্তু অসম চৰকাৰৰ এটা ডনেশ্যন পাই অসম চৰকাৰে নিজেই এই ৰাস্তাটো আৰু ভিতৰৰ ৰাস্তাবিলাক বনাই দিলে। আচ্ছা। কিন্তু ইয়াত বেছিভাগ মাটি আৰু বন থাকিলে বেছি ভাল। মাটি আৰু বন আমি ৰাখিছিলোঁ প্ৰাকৃতিক সৌন্দৰ্যখিনি। এতিয়াও আমি সেইফালে আমাৰ অতিথিশালা এটা সন্মুখত আছে, তাত এতিয়াও মাটি হৈয়ে আছে চাৰিওফালে। আমি সেইটোৱে যাতে প্ৰাকৃতিক সৌন্দৰ্যটো ৰাখিব পাৰোঁ। মাটিয়ে আমাক যিহেতু সুন্দৰ এটা এই গৰমৰ দিনত ঠাণ্ডাৰ সেইটো দিয়ে, কিন্তু শিল বা পাথৰ হ'লে আমি ঠাণ্ডাত থাকিব নোৱাৰোঁ। ঠিক আছে, আজিলৈ শুভ বিদায় লৈছোঁ। ঠিক আছে, ধন্যবাদ। মই নলবাৰীৰ পৰা আহিছোঁ। ঠিকে আছে, ধন্যবাদ। আকৌ আমি বাহিৰলৈ ওলাই আহিছোঁ, বাহিৰৰ প্ৰাকৃতিক পৰিৱেশটো দেখুওৱাৰ বাবে আমি এইবাৰ বাহিৰৰ প্ৰাকৃতিক পৰিৱেশটো দেখুৱাবলৈ আগবাঢ়িছোঁ। আৰু আমি এইবাৰ পোনাই যাম বৃন্দাবনলৈ। যিটো পুখুৰী আছে, এই পুখুৰীটোৰ সৌ পাৰলৈকে গুচি যাম, আমি বৃন্দাবনলৈ গুচি যাম। আমি আহিছোঁ আকৌ বৃন্দাবনলৈ আহিছোঁ। মানে গৰখীয়া থানৰ লগতে লাগি থকা ঠাইডোখৰ, নদীত পুখুৰীটোৰ পূব দিশত থকা যিডোখৰ ঠাই, সেয়া হ'ল বৃন্দাবন বুলি চিহ্নিত আছে। আমি এইবাৰ ইয়ালৈ আহিছোঁ, আমি যাবলৈ ওলাইছোঁ বৃন্দাবনলৈ। এটি সুন্দৰ ঠাইৰে পৰিবেষ্টিত এয়া বৃন্দাবন। গৰখীয়া থানৰ লগতে লাগি থকা বৰনগৰ, সৰভোগ বৰনগৰত অৱস্থিত এয়া বৃন্দাবন।
বৃন্দাবন এই ঠাইডোখৰ। ইয়াত দাদা এজনক লগ পাইছোঁ। দাদা, আপোনাৰ নামটো ক'বনে অনুগ্ৰহ কৰি? মোৰ নাম এনে ৰাজমোহন দাস। ৰাজমোহন দাস। ৰাজমোহন দাস মানে আপোনালোক মানে ইতিবৃত্ত যদি আমি চাবলৈ যাওঁ, ৰজা নৰনাৰায়ণৰ বংশধৰ আপোনালোক ন? মানে ৰজাৰ নৰনাৰায়ণ শনিৰ গ্ৰহৰ গ্ৰহত পৰি বৰনগৰত বসতি লৈছিল ন? অস্থায়ী ৰাজধানী পাতিছিল 12 বছৰৰ কাৰণে। আৰু সেই শনিৰ গ্ৰহ চলি থকাৰ বাবে ইয়াতে আছিল ন? তেওঁ ৰাজত্ব কৰিছিল, তেওঁ চলাইছিল এই অঞ্চল। আৰু তাৰে বংশধৰ বুলি আপোনালোকক অনুমান কৰিব পাৰি, হয়নে নহয়? এয়া আপোনাৰ নামটো কি ক'লে আকৌ? ৰাজমোহন দাস। ৰাজমোহন দাস। আচ্ছা আচ্ছা। এইখিনি বৃন্দাবন বুলি কয়। একেবাৰে থোৰতে অকণমান কৈ দিয়কচোন এই থানখনৰ বিষয়ে আপুনি। এইখন সেই তেতিয়া আজি 550 বছৰ আগতে বুঢ়াবিলাকে ইয়াতে ভাগৱত চৰ্চা কৰিছিল। ভাগৱত চৰ্চা কৰিছিল। ইয়াতে ভাগৱত চৰ্চা কৰিছিল। আৰু সেই হিচাপে এই জেগাখিনি তেতিয়াৰ পৰা আশ্ৰম কৰি আছিলে। কিন্তু এটা চাম আহি গ'ল, ডেকা চাম, তেওঁলোকে ইয়াত নামটো সোমাই দিলে নৱ বৃন্দাবন। আচ্ছা, পাছৰ পৰ্যায় এইটো? পিছৰ পৰ্যায়। আচ্ছা, পাছৰ পৰ্যায় আছিল ন? এইটোতো আপোনাৰ 14শ না 15শ শতিকা মানৰে হ'ব ন? 15 শতিকা মানৰ। কিন্তু পাছৰ পৰ্যায়ত কি নাম দিলে এই ঠাইডোখৰক? নৱ বৃন্দাবন। নৱ বৃন্দাবন বুলি পেলাই নাম দিলে ন? অতি সৌন্দৰ্যৰে ভৰপূৰ প্ৰাকৃতিক পৰিৱেশেৰে পৰিবেষ্টিত। ইয়াত বহু ভক্তসকল ইয়ালৈ আহে আৰু দাদাসকলৰ ওচৰত প্ৰণিপাত জনায়, দাদাসকলৰ আশীৰ্বাদ লয়। এয়া আমি দেখুৱাবলৈ লৈছোঁ, চাই লওক। এৰিছোঁ দাদা, আজি এৰিছোঁ আপোনাক। দিয়ক, মই চাফাই কৰি আছোঁ। হ'ব। এই গৰখীয়া থান, এই গৰখীয়া থানৰ শ্ৰী শ্ৰী গৰখীয়া থান, এয়া মূল সভাঘৰ। এই সভাঘৰৰ মই সকলোবিলাক ঠাই দেখুৱাই দিছোঁ। এয়া সৌৱা দৌল মন্দিৰ। এইফালে আমি আগবাঢ়ি গৈছোঁ। সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে ভৰা আৰু প্ৰায়ভাগ ঠাইত ইয়াত কৃষ্ণচূড়া গছ ৰোৱা দেখা যায়। বকুল আছে, বেলগছ আছে আৰু শিৱ পূজা পালন কৰা হয় ইয়াত। কিছু সময় আগতে জনাইছে যে 6টা উৎসৱ পালন কৰা হয় এই গৰখীয়া থানত বছৰেকীয়া। আৰু এইটো হ'ল শিৱ মন্দিৰ, মই দেখুৱাই দিছোঁ শিৱ মন্দিৰ। আৰু এইটো হ'ল দৌল মন্দিৰ, দৌল উৎসৱ পালন কৰা হয়। ইয়াৰ উপৰি কৃষ্ণ জন্মাষ্টমী উৎসৱ পালন কৰা হয়। ইয়াৰ চৌপাশ মই দেখুৱাই দিবলৈ আগবাঢ়িছোঁ, চাই লওক। অতি সুন্দৰ আলোক উজ্জ্বল পৰিৱেশ, নীৰৱ নিস্তব্ধ সুশৃংখলতাৰে পৰিবেষ্টিত এই ঠাই সৰভোগ বৰনগৰ গৰখীয়া থান, যি থান প্ৰায় 15শ শতিকাতে আৱিষ্কৃত বুলি জনপ্ৰবাদ আছে। আৰু ইয়াত মূল মন্দিৰৰ লগতে এডাল ডাঙৰ গছ আছিল, বকুল গছ আছিল। সেই গছডাল 1400 ভাস্কৰাব্দত বহাগ মাহৰ ধুমুহাত বাগৰি পৰে, সেইখিনিতে আছিল। আৰু সেই গছডালৰ পৰাই অনুমান কৰা হয় প্ৰায় 15শ শতিকাতে ইয়াত ৰজা নৰনাৰায়ণৰ ইয়াৰ ৰাজত্ব চলাইছিল এই ঠাইখনতে। এয়া আপোনালোকক দেখুৱাই দিবলৈ লৈছোঁ।